फैगौ लोकसभा बिसायख'थियाव जायखि बिजाथि जाया मानो क'क्राझार बियाबाव 2 लाखनि गोबांसिन भट मोननानै देरहासार जागोन मित्रुजोत दोलोआ। गसाइगावआव बीजेपी आरो यूपीपीएल दोलोनि मावथि फारियाफोरनि जथुमा। फैगौ लोकसभा बिसायख'थिखौ नोजोर लाखिनानै दिनै गसाइगाव महकुमानि सिङाव थानाय हाब्रुबिलाव बीजेपी आरो यूपीपीएल दोलोनि मावथि फारियाफोरनि मोनसे सावरायमेल जथुमा जानानै थाङो। बे सावरायमेलाव आसामनि मन्त्रि अशोक सिंहाल बिथांखौ बाहागो लानायखौ नुनो मोननाय जायो। आरो बे सावराय जथुमानि गेजेरजों फैगौ लोकसभा बिसायख'थिनि थाखाय माबायदि खामानि मावनांगोन बेफोरखौ लानानै बीजेपी आरो यूपीपीएल दोलोनि मावथि फारियाफोरजों गुवारै सावरायलायनाय जायो। गोसाईगाव समष्टिर भारतीय जनता पार्टी और यूपीपीएल दलर कार्यकर्ता सम्मेलन आছিলে। भाबातके बेसि उत्साह कार्यकर्तात आछे। सरकारे करा ভাল काমৰ प्रति सहारि जनाय आशीर्वाद दिबले আজি हाजार हाजार कार्यकर्ता स्वेच्छाय এই মিটিঙত অংশগ্ৰহণ কৰিছে। মিটিংটো ইমান ডাঙৰ হ'ব লগা নাছিল, কিন্তু कार्यकर्तार उत्साहर কাৰণে মিটিংটো बहुत डाঙৰ হৈ গ'ল। 1000ৰো অধিক कार्यकर्ताই মিটিঙত আহিছে। আৰু মই ভাবো যে চৰকাৰৰ সফলতা ভাল কাম কৰাৰ সদিচ্ছা আৰু ভাল কাম কৰি দেখুৱাৰ কাৰণে कार्यकर्তাৰ বহুত উৎসাহ আছে। 24ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু यूपीपीएल দলে একগোট হৈ ইলেকশ্যন খেলিব আৰু আমি মোদীজীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী পাতাৰ কাৰণে এই ইলেকশ্যনত যাম। আৰু 10 বছৰ আমি উপহাৰ দিব পৰা নাছিলো, কিন্তু কোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ সমষ্টিটো এবাৰ আমি প্ৰধানমন্ত্ৰী মোদীজীক উপহাৰ স্বৰূপে দিব পাৰিম। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী। উপনিৰ্বাচনৰ পূৰ্বে আপুনি নিজে আহি প্ৰতিশ্ৰুতি দি গৈছিল যে গোসাইগাঁও মডেল টাউন হ'ব, কিন্তু আজিলৈকে কোনো ধৰণৰ উন্নয়ন দেখিবলৈ পোৱা নগ'ল। এই বিষয়ে আপুনি কি ক'ব? গোসাইগাঁৱত কামবিলাক এতিয়া ডিপিআৰ ষ্টেজত আহিছে। মই ভাবোঁ যে কিছু কাম ডিচেম্বৰৰ আগত আৰম্ভ হ'ব, কিছু কাম মাৰ্চ মাহৰ আগত আৰম্ভ হ'ব। বহু ধৰণৰ পৰিকল্পনা আছিল, বহু ধৰণৰ ৰাইজৰ আকাংক্ষা আছিল, কিন্তু চৰকাৰী কাম হ'বলৈ কিছু সময় লাগে। মই ভাবোঁ যে কাম ডিপিআৰ ষ্টেজৰ পৰা আমি ওলালে টেণ্ডাৰিং প্ৰচেছত আমি যাব পাৰিম। মোক আজি জনালে যে 4খন দলং ফ্লাডত নষ্ট হ'ল। কি হৈছে মই PWDক চাই দিব দিছোঁ। তেখেতসকলে আমাক যেতিয়া ৰিপৰ্টটো দিব প্ৰয়োজন সাপেক্ষে এই দলংবোৰো মেৰামতি বা নতুনকৈ বনোৱা হয়। আপুনি গাৰ্জিয়ান মন্ত্ৰী হৈ যিধৰণে গোসাইগাঁৱৰ খবৰ লাগিছিল তেনেধৰণৰ খবৰ লোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে। ৰাইজেতো মোক কোনো অভিযোগ দিয়া নাই। দাদা, আপোনাক কিবা যদি অভিযোগ দিছে মই নাজানো। পাৰ্টিটো 1200 কাৰ্যকৰ্তাই আহি হাঁহি মুখেৰে মিটিং কৰি গৈছে। আপোনাক কোনে অভিযোগ দিলে মই নাজানো। কোনোবা যদি অভিযোগ দিছে মোক নামটো দিব, মই তেখেতৰ লগত ফোনত কথা পাতি ল'ম। কিবা এটা আছে, কালি ৰাতি মোক জনাইছিল। মই উকিলৰ লগত কথা পাতি আইনগত ব্যৱস্থাটো ল'ব দিছোঁ। যোৱা চৰকাৰ হাগ্ৰামা চৰকাৰৰ দিনত হোৱা দুৰ্নীতিবোৰ আমি মানি ল'ব নোৱাৰিম। এটা নিকা ভাৱমূৰ্তিৰে গোটেই প্ৰক্ৰিয়াটো চলিব লাগিব। আৰু মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCত এক নিকা ভাৱমূৰ্তি চৰকাৰ চলি আছে আৰু ভাল কাম। বহুকেইটা পেচেঞ্জাৰ এক্সপ্ৰেছ ইতিমধ্যে ইয়াত ষ্টপেজ আছিল, যদিও বৰ্তমান এইবিলাক উঠাই দিয়া হৈছে গোসাইগাঁৱত। এই বিষয়ে ব্যৱস্থা কৰাৰ কাৰণে কি ব্যৱস্থা ল'ব? যিখিনি কথা আছে আজি আপুনি মোক জনাইছে, ৰাইজেতো জনোৱা নাছিলে। আপোনাৰ বহুতখিনি আছে। আপুনিও যদি অনুগ্ৰহ কৰি যদি লিখিতভাৱে মোক দিয়ে, এইখিনিও আমি মীমাংসাবোৰ কি ভাল কৰিব পাৰি কৰাৰ চেষ্টা কৰিম। যোনে নহওক 2 লাখ ভোটত আমি জিকিম বুলি আমি ঠিক কৰি আছো। কোন হ'ব এইটো আমাৰ চিন্তাত নাথাকে। कार्यकर्तार মনত আছে মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হ'ব লাগে। কোন দলৰ কেণ্ডিডেট হ'ব এইটোও চিন্তাত নাই। कार्यकर्ताই দুটা সিদ্ধান্ত লৈছে যে এইবাৰ মোদীজীক আমি এজন MP উপহাৰত দিম আৰু 2 লাখ ভোটৰ ব্যৱধানত জিকাই পঠাম। এইটোৱে कार्यकर्ताই সিদ্ধান্ত লৈছে।